সো হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন ডিজিটেকৰ ডিভি ট্ৰাইপড এইটো আপোনালোকৰ ওচৰত আজি ৰিভিউ কৰিম তাৰপিছত আপোনালোকে মই ৰিভিউ কৰাৰ পিছত আপোনালোকে কিনিব কি ভাল না বেয়া নাই কি আপোনালোকক সব দেখাই যাম মই তেতিয়াহ'লে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নতুন ডিজিটেকৰ ডিভি ট্ৰাইপড এইটো মানে ৰিভিউ কৰিম আজি কেনেকুৱা কি হয় নহয় আপোনালোকক সব দেখা দেখিম আৰু যোনে যোনে ব্লগ কৰে মানে ইউটিউবত ব্লগিং কৰে তাৰ কাৰণে বেষ্ট কোৱালিটি হয় নে কি হয় সব দেখা দেখিম তেতিয়াহ'লে বলক এইটো নতুন মোৰ ডিভি ট্ৰাইপড আনবক্সিং কৰোঁ তো ফ্ৰেণ্ড আজি মই যোনটো অৰ্ডাৰ কৰিছোঁ ডিজিটেক ডিভি ট্ৰাইপড এইটো এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু মই অৰ্ডাৰ কৰা 2 দিনৰ ভিতৰত আহি গৈছে আৰু মই আজি এইটো এমাজনৰ যোনটো অৰ্ডাৰ কৰিছোঁ ডিভি ট্ৰাইপড সেইটো মই আজি আমাৰ বিখ্যাত ঘৰৰ বিখ্যাত কুকুৰী মানে দাওৰ লগত আজি মই এইটো আনবক্সিং কৰোঁ নেকি বলক তেতিয়াহ'লে আনবক্সিং কৰোঁ কাটি দিলোঁ ফ্ৰেণ্ড কাটি দিলোঁ বিখ্যাত দাও দি ডিম্পুদাৰ নিচিনা বিখ্যাত দাও দি আনবক্সিং কৰিলোঁ তাৰপিছত ইয়াত খোলাৰ লগে লগে এটা কুস্তি আহিছে কুস্তিত মোৰ ডিটেইলছ জিএছটি নাম্বাৰ কি সব লিখা আছে ইয়াত দেখিব পাৰিছে মোৰ এইটো কুস্তি আৰু এইটো কি ভিতৰত ইমান ডাঙৰ বক্সত জাবৰ দিছে ফ্ৰেণ্ড দেখিব পাইছে জাবৰটো পেলাই দিওঁ ওলাই খুলি পিনে দেখি পাইছোঁ ইয়াত এটা মই অফাৰ পাইছোঁ ডিজিটেকৰ ডিভিৰ ৰিম'ট দেখিব পাইছে এইটো এক্সট্ৰাকৈ কিনিব গ'লে বজাৰত 200 টকা লয় কিন্তু মই সব লৈ ডেলিভাৰী চাৰ্জ সব লৈ মই মাত্ৰ 350 টকাত কিনিছোঁ কিমান লাভ এইটো অকল যদি বজাৰত কিনিবলৈ যাওঁ 200 টকা লয় আৰু এইটো ৰাখিছোঁ এতিয়া অলপ পিছত দেখাই আছোঁ এইটো কেনেকুৱা কি তাৰপিছত দেখিব পাইছে এয়া ট্ৰাইপডৰ মাউণ্ট এইটো মাউণ্টটো মই ভাঙি গৈছিল নতুন এটা মাউণ্ট কিনিলোঁ এইটো মাউণ্টটো আহি গৈছে আৰু আসল মালটো মানে ডিজিটেকৰ লাইট ৱেট ডিভি ট্ৰাইপড আপোনালোকৰ মাজলৈ আহি গৈছে ফ্ৰেণ্ড দেখিব পাৰিছে এয়া ডিজিটেকৰ ডিভি ট্ৰাইপড বহুতৰ ওচৰত দেখিছিলোঁ এনেকৈ ভিডিঅ' বনাই মোৰ ওচৰত আগতে এটা আছিলে সেইটো ইমান ভাঙি গ'ল এইটো নতুন এইটোৰ পৰা মই ব্লগ বনাম আৰু বহুত কিবা কিনিম মানে কেমেৰা কিনিম চব মই যি কিনো যি আপোনালোকৰতো মোৰ ফেমিলি নিচিনা 2K জলদি হ'ব আছে 2K ফেমিলি হ'ব হৈ আছে মোৰ কথাকেইটা ভালকৈ নোলায় মানে এইটো কিনিছোঁ কালি আৰু মই 1 বছৰ আগত কিনিছিলোঁ বয়া মাইক আৰু কি কিনিম কি সব আপোনালোকৰ মাজত মানে মই দেখাম আজি এইটো দেখাম বোলো তেতিয়াহ'লে খোলোঁ নে কি কোৱা বিখ্যাত দাও ক'ত গ'ল মোৰ এইটো পেলা এই বিখ্যাত দাও দি এইটো কাটি ল'লোঁ এয়া বিখ্যাত দাও দি কাটি ল'লোঁ ওলাই পিনে দেখিব পাৰিছে এইয়া ডিজিটেকৰ ডিভি ট্ৰাইপড তাৰপিছত এইটো মাউণ্টটো ইয়াত লগাই লওঁ ইয়াত এটা বস্তু ভাল দিছে ফটককৈ আমি ক্লিপ কৰি এনেকৈ ওলাব পাৰিম ইয়াত দেখিব পাৰিছে ইয়াত চুইচ দিছে এইটো চুইচ তেনেকৈ টিপিছোঁ এইয়া এক্সট্ৰাকৈ ওলাই গ'ল আৰু এইটো লগাই দিলোঁ এইয়া ডিজিটেকৰ ডিভি ট্ৰাইপড দেখিব পাৰিছে ইমান ধুনীয়া আৰু ইয়াত আপুনি এক্সট্ৰাকৈ বয়া মাইক তাৰপিছত লাইট চাইট কি লগাব পাৰিব এয়া দেখিব পাৰিছে এইয়া চোৱা এইটো ফ্ৰেণ্ড এয়া এনেকুৱাকৈ ব্লগিং কৰিবলৈ ভাল হ'ব তাৰপিছত দেখিব পাৰিছে এয়া এনেকৈ কৰি কৰাটো বোলে বেলেগ চিনেমেটিক শ্বট লৈ এনেকুৱাকৈ থৈ পিনে ভিডিঅ' বনাব পাৰিব তাৰপিছত বাইকতো এনেকুৱা মানে য'ত হ'লেও মানে এইটো বান্দৰৰ নিচিনা য'ত হ'লে মাউণ্ট কৰিব পাৰিব এয়া দেখিব পাৰিছে এয়া মই দেখিব পাৰিছে মই লাড্ডু বনাই দিলোঁ নাই ভঙা এইটো থৈ দিওঁ যদি আপোনালোকে এইটো নতুন ডিজিটেকৰ ডিভি ট্ৰাইপডটো কিনিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনৰ লিংক থাকিব তাৰ পৰা মই কিনিব পাৰি নহ'লে মোক কণ্টেক্ট কৰিব মই আপোনালোকক লিংক দি দিম নহ'লে আপোনালোক কমেণ্ট কৰিব বহুত ভাল মই এবাৰ ভিডিঅ' বনালোঁ কিন্তু আগতে মই ভিডিঅ' বনাইছিলোঁ আজি বিখ্যাত দাও দি এনেই মানে আৰু ব্লেক টিপ মাৰিছিলোঁ সেয়া নতুন ডিজিটেকৰ ডিভি ট্ৰাইপড যদি মই সৰু সুৰা ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন টিংকৈ টিপি দিব তেতিয়া মই আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যাব তেতিয়া জয় আই অসম।